গতিকে ডেফিনেটলি এতিয়া যিটো মানে ট্ৰেণ্ডত বিশ্ব আগবাঢ়ি গৈ আছে সেইটো ট্ৰেণ্ডটো আমি চবে ধৰিব লাগে, ভৱিষ্যত প্ৰজন্মখিনিক আমি পথ দেখুৱাব লাগে। গতিকে এতিয়া সেইটোৰ কাৰণে তেনেকুৱা ধৰণৰ যিটো জীৱন আজিৰ পৰা মানে কি কয় 20 বছৰ 30 বছৰ আগত ল'বলগীয়া সেই সময়ৰ চিটুৱেশ্যনটো বেলেগ আছিলে। গতিকে আমি কোনেও সেইটো কামে নকৰোঁ যে উগ্ৰপন্থী হৈ ফালে কাৰোবাৰ জীৱনত মানে ক্ষতি সাধন কৰা বা এটা আপোনাৰ বিশৃংখল এটা পৰিৱেশ সৃষ্টি কৰি কোনেও একো কাম কৰিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি কৰা সেইটো আমাৰ মাজত আৰু হ'ব নালাগে। কাৰণ এটা উগ্ৰপন্থী সংগঠন থাকিলে তেওঁৰ দাবী থাকিব, দাবী থাকিলে এক্টিভিটি হৈ থাকিলে বজাৰ এইবোৰ বন্ধ হ'ব, খেতি বাতি এইবোৰ বন্ধ হ'ব, লিখা পঢ়া সব বন্ধ হ'ব। তো যিটোৰ কাৰণে আজি আমি পুনৰ ইয়াত যে লিটাৰেৰী ফেষ্টিভেল পাতিবলগীয়া হৈছোঁ মানে তেনেকুৱা সময়ত যদি আকৌ তেনেকুৱা চিটুৱেশ্যন হয় সেইটো কাৰো কাম্য নহয়। গতিকে মই এইটো আহ্বান জনাওঁ মানে সকলোকে যে কোনেও তেনেকুৱা ধৰণৰ চিন্তা ল'ব নালাগে আৰু যি আছে কিবা যদি বিষয় থাকে আলাপ আলোচনাৰ মাধ্যমেৰে আগবাঢ়ি গ'লে মই ভাবোঁ সকলো সমস্যাৰে সমাধান আছে। এতিয়া চোৱা কি কহিবৰ আইনৰ কথা, পুলিচৰ কাম কৰিব। এতিয়া কি হৈছে ঘটনাটো পুলিচৰ পৰা এটা কথাই কৈ আছে যে মানে তেওঁৰ পৰা হাতিয়াৰ পাইছে, বাকী কিবা নতুন এটা সশস্ত্ৰ সংগ্ৰাম কৰাৰ কাৰণে কিবা হৈছিলে সেইটোৰ অভিযোগত এৰেষ্ট কৰে। এই অভিযোগৰ ক্ষেত্ৰত ছাপ'জ এতিয়া তদন্তত কি উলিয়ায় আৰু যিসকল অভিযোগকাৰী তেওঁলোকৰ মানে কি কয় দোষমুক্ত হিচাপে কেনেকুৱা তেওঁলোকে প্ৰুভ কৰে এতিয়া বাহিৰৰ পৰাতো একো মানে ক'ব পৰা নাযায়। গতিকে মই ভাবোঁ নিশ্চয় ন্যায় মানে সঠিকভাৱে হৈ যাব, এইটোকে বাট চাব লাগে। ৰাজনৈতিক ষড়যন্ত্ৰ বুলি হৈছে বুলি নাই এতিয়া সেইটোত কথাটো মই ক'ব নোৱাৰোঁ মানে তেনেকুৱা ধৰণৰ কি হয় সেইটোতো আইনেহে ক'ব। এতিয়া আমি মানে কোৱাটোৱেই উচিত নহয়, এতিয়া আমাকো সোধাটোৱেই উচিত নহয়। এইবোৰ ব্যক্তিগত জীৱনৰ কথা, কোনে ক'ত কি কৰি আছে কি কৰি থকা নাই তাকতো কোনেও একো ক'ব নোৱাৰে। কাৰণ এতিয়া চোৱা মইতো স্পীকাৰ হৈহে আছোঁ, গতিকে মই বিধানসভাৰ কথা সুধিলে মই জানিম, কিন্তু মোৰ ঘৰতো কি কৰি আছে কোনে এইটোও ময়ো নাজানো। গতিকে মই ভাবোঁ আইন আছে, ন্যায় চবেই পাব। গতিকে সেইটোৰ বিষয়ত মানে কি কয় দোষী যিটো সাব্যস্ত কৰিছে সেইটোৰ ওপৰত তেওঁলোকেও মানে কি কয় সঠিকভাৱে প্ৰমাণটো দিব লাগিব। যাক দোষী সাব্যস্ত কৰাইছে তেওঁ নিজক দোষমুক্ত কৰাৰ কাৰণে এটা প্ৰমাণটো দিব লাগিব আৰু সেইটোৰ কাৰণে আমাৰ আইনী ব্যৱস্থা আছে, সেই আইনী ব্যৱস্থা মতে ডেফিনেটলি মানে কি কয় ইয়াৰ এটা মীমাংসাটো ওলাব।